So hello student, I will discuss on the new session class 9 half yearly examination 2025-26 বৰপেটা ডিস্ট্রিক্ট সাবজেক্ট ইংলিশ। আজি আমি এইমাত্ৰ হৈ যোৱা বৰপেটা ডিস্ট্রিক্টৰ ইংলিশ কুৱেশ্যন পেপাৰ সলভ কৰিম আৰু এইটো সেশনত 45 টাইম MCQ টাইপ কুৱেশ্যন অৰ 1 মাৰ্কৰ যিবিলাক গ্ৰামাৰ টাইপ কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যন সলভ কৰিম। আৰু যদি তোমালোকৰ ডিস্ট্রিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰিবলৈ বিচৰা তেনেহলে ওপৰত দিয়া হোৱাটসএপ নম্বৰত তোমালোকৰ ডিস্ট্রিক্টৰ কুৱেশ্যন পেপাৰ পঠাই দিয়া, মই সলভ কৰি দিম। তো ৰাইট কুৱেশ্যনত টিক মাৰ্ক দি আছে, তোমালোকে চাব পাৰা। তো এতিয়া তোমালোকে কুৱেশ্যন বিলাক চাই যোৱা আৰু তোমালোকৰ এইটো চাই বহুত উপকাৰ সাধন হ'ব মই আশা কৰিছো। এতিয়া তোমালোকে চাই যোৱা কুৱেশ্যন বিলাক। এতিয়া তোমালোকৰ পেজৰ পৰা দিছে, পেজত চাই তোমালোকৰ কৰিব লাগিব 41 to 45 পাঁচটা কুৱেশ্যন তোমালোকৰ পেজেছ বেজ দিছে। পেজেছটো তোমালোকে পঢ়ি লোৱা। এতিয়া তোমালোকে কুৱেশ্যন কেইটা চোৱা। আৰু এটা কথা ক'বলৈ বিচাৰিছো, তোমালোকে যেটো 48 নং কোশ্চেন দেখিবলৈ পাইছা, এনসার এনি ওয়ান অফ দা ফলোইং কোশ্চেন টু ওয়াজ নট দা শর্ট অফ পেট হি কুড কেপ ফর লং, why did grandfather decide to give away toto?
তোমালোকৰ এইটো দ্য এডভেঞ্চাৰ অফ টু চেপ্টাৰৰ পৰা মই এটা এনেকুৱা কুৱেশ্যন এনচাৰ বনাই দিছোঁ যিবিলাক যেনেকুৱা কুৱেশ্যন আহক না কিয় তোমালোকে মাত্ৰ এটা এনচাৰ লিখিলেই ফুল মাৰ্ক পাই যাবা। তো সেইটো সেশন তোমালোকে দেখি ল'বা, আশা কৰিছোঁ সম্পূৰ্ণৰূপে বুজি পাই যাবা কুৱেশ্যনটো কেনেকৈ লিখিব লাগিব। তোমালোকৰ বেলেগ বেলেগ কুৱেশ্যনৰ কাৰণে বেলেগ বেলেগ এনচাৰ মুখস্থ কৰিব নালাগে, অনলি ওৱান তোমালোকে এটা এনচাৰ মুখস্থ কৰি দিবা হৈ যাব। চাই যোৱা, এটা আহিল তোমালোকৰ গ্ৰামাৰ বেছ কুৱেশ্যন। এই নম্বৰ তোমালোকৰ এনে 3 কৰিবলৈ দিছে। এই নম্বৰ চোৱা তোমালোকে have been waiting হ'ব, they have been waiting here for 2 hours। বি নম্বৰৰ কাৰেক্ট হ'ব, টেন্স কাৰেকশ্যন হ'ব কাৰেক্ট, he was just gone। সি নম্বৰৰ হ'ব কাৰেক্ট, was crossing a speedy car knocked him while he was crossing the road। আৰু তোমালোকৰ ডি নম্বৰ হ'ব had begun। এতিয়া তোমালোকে চোৱা ভয়েস চেঞ্জ কৰিবলৈ দিছে 52 ভয়েস চেঞ্জ আগতে তোমালোকে চাই লোৱা। ফাৰ্ষ্টৰ তোমালোকৰ হ'ব এ নম্বৰৰ কাৰেক্ট ভয়েস চেঞ্জ হ'ব এ নিউ টিচাৰ হেজ টাচ আস ইংলিছ। বি নম্বৰৰ কাৰেক্ট ভয়েস চেঞ্জ হ'ব accidents are caused by carelessness। এতিয়া তোমালোকৰ দিছে fill in the blanks। the man is blind of one eyes, অফ হ'ব ইয়াত তোমালোকৰ। বি নম্বৰ হ'ব the headmaster recited the meeting ডেছৰ ঠাইত তোমালোকৰ হ'ব over meeting। China is to হ'ব ইয়াত কাৰেক্ট হ'ব তোমালোকৰ টু, China is to the north of India। এতিয়া তোমালোকৰ হ'ব 54 নং কুৱেশ্যনৰ তোমালোকে চাই ল'বা। এভৰি হ'ব ফাৰ্ষ্টত, তাৰপিছত হ'ব পাৰ্চন, তাৰপিছত হ'ব হেজ, তাৰপিছত হ'ব চাম, তাৰপিছত হ'ব হবিজ। এইবিলাক তোমালোকে চাই ল'বা, এৰেঞ্জ কৰি ল'বা। তো থ্যাংক ইউ, কিপ ওয়াচিং মাই ভিডিও।